ভিডিঅ' বনাই আছো ৰাহুল খবৰ না कैसे आप लोग आए होप आप लोग सब मस्त और गाइस मैं भी मस्त और मैं असम का लड़का बाबू और मेरे यूट्यूब चैनल आप सबको स्वागत करते हैं सो वेलकम टू माय स्टार फैमिली तो আৰু আজি কি হ'ল আজি আমি গৈ আছোঁ প্ৰগ্ৰামত মানে ক'ত যাইছোঁ খাৰাপুৰত গৈ আছোঁ পুৰা চায়াবা আছে ইয়াতে পুৰা লাষ্ট কিবা এটা এইটো ৰাহুল বেংগলোৰৰ পৰা আহিছে আৰু বেংগলোৰৰ পৰা আহি কিনে নতুন বস্তু বনাইছে দেখাই দিয়া টেটুটো বনাইছে পুৰা চাল কিন্তু কি মিনিংটো এতিয়ালৈকে গম পোৱা নাই সোমবাৰে আৰু বনাব তাৰপিছত ক'ব বোলে তো আৰু এতিয়া নাই তাৰ গ্ৰহটো দেখাই দিয়ে গ্ৰহটো এইটো গ্ৰহ কেইটা আছে ইয়াতে সাতটা কোনটো মানে হেৰিত আছে তুমি দুনিয়াত এইটো নতুন পৃথিৱীখনত নেকি নতুন পৃথিৱীৰ পৰা সাতটা আহিব ন তাৰপিছত নতুন এটা বনাই দিলোঁ মামা এমন নহয় মামা থাকিল আমি আৰু এইটো কোন হয় ফোনত চাওঁ এইটো দায়িত্বা কি খবৰ কি মোৰ খবৰ একদম ভাল আৰু যোনে তোমাৰ ভিডিঅ' চাই আছে আশা কৰোঁ সেই সকলোবিলাকৰে ভাল আৰু আমি গৈ আছোঁ খাৰাপুৰ কেইটাত যোৱা টাইম আছিল দুটাত বাজিল কেইটা আমি বহুত লেজি প্ৰগ্ৰামত এইটো কাৰণে গালি খাওঁ আমি প্ৰগ্ৰামত কেতিয়াও টাইমত গৈ নাপাওঁ আৰু আমি ৰুলটো ফ'ল' কৰি কিনে আজি আমি আকৌ টাইমত গৈ পোৱাই নাই কিন্তু আমি সেই হিচাপে ইমানো লেট নহয় যে প্ৰগ্ৰাম যায়ে ষ্টাৰ্ট হ'ব ৰেষ্ট ল'ব টাইম পাম বাট আমি আজি যাই লওঁ আগতে গৈ কেনে পূৰা আমাৰ পিনৰ পৰা বেষ্ট দিব ট্ৰাই কৰিম আৰু যিমানখিনি কষ্ট বলক আমাৰ লগত ধাৰাপুৰলৈ আমাৰ লগত বলক এতিয়া ধাৰাপুৰলৈকে আৰু আমাৰ যিমানখিনি কষ্ট হৈছিলে গোটেইখিনি আজি দেখাম তো চাই থাকক ফাইনেলি এতিয়া আমি প্ৰগ্ৰামত যাই আছোঁ থৈ দিবা লুকটো এবাৰ দেখাই দিয়া আৰু ইপিনে ৰাহুল পুৰা ৰেডি তো চায়াবা কেনেকুৱা মাথাৰ বিষ কেনেকুৱা ৰেডি হৈ গৈছে কি আছে মানে ইয়াতে চাহ পুৰা ঘূৰাই আছে চাইকেলত সেই নাখাওঁ ৰাহুল চাহ খাবা নেকি কেনেকুৱা ষ্টেজ কেনেকুৱা খোৱা বস্তু ৰেডি হৈ আছে আৰু মোৰ ফাটি আছে একদম গা বেয়া এইটো কি समस्या को इशारा ही काफी है कॉफी खाबा এটা নাখাওঁ পিছত এইটো চোৱা ধৰিলে সিহঁতে কেনেকৈ দবাই খাই চাম হা মোৰ এনেকুৱা বহুত বেয়া হোটেল একো নাই ভালকে বঢ়িয়া ৰাম छाटना सगाई टीका ये सारे शब्दों का समाप्ति जीवेंद्र जी पाटनी साहब को साइकिल सा राहुल অলপ হেল্প দিয়া কি মানে বুজা নাই মই এটা বিজনেছ কৰি যাওঁ নেকি ট্ৰেইন ষ্টেচনত মজা হ'ব এই পিছে প্ৰগ্ৰাম কৰিম নে খাম আগতে বা আমি খামো প্ৰগ্ৰামো কৰিম তুমি এটা কথা জানানে সদায় তুমি ৰাইপত যিয়ে নকৰা পেট পূজা আগত থাকিলেহে কৰ্ম শক্তি চলো থাৰ্টি বাই ভালো থাকো চাও এটা ক্লিপ এটা দি দিওঁ আমাৰ পিনৰ পৰা এই মজা দিব পাৰে তলত অলপমান পালোঁ বেছি নাপালোঁ মানে জুই উঠি যোৱা চৰ্তটো পুৰা মজাকে কাৰ কাৰণে বনাইছে তোমাৰ কাৰণে খাই দিয়া চলো এই ৰাহুল और हम क्या खराब
না কাপড় ঢাকি দিয়া কাপড় লৈ গ'ল বাবা কিবা কস সেলট খাই লৈ গ'ল সেলো টেপ মাৰে বোলে বে আৰু লাইটটো মোৰ মুখৰ দিকে ঘূৰাই দিয়া মোৰ মুখৰ দিকে ঘূৰাই দিয়া ফটকছে মোৰ মুখৰ দিকে আৰু এতিয়া এইটো আমাৰ ৰুম হোটেল ৰুম ইয়াতে ৰাহুল আৰু মই এতিয়া থাকিম দুইজনে তো লাইটটো মানে ডিম কৰিব খুজি আছোঁ ডিম কৰিব পৰা নাই আৰু আজি প্ৰগ্ৰাম বহুত ভালে গ'ল তো কালি আৰু আছে তো তালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক তো আজিকালি এতিয়াৰ কাৰণে আমাৰ পিনৰ পৰা বৰ্তমানৰ কাৰণে বাই বাই গুড নাইট আকৌ লগ পাইছোঁ ৰাহুল কলাইটো এই পৰ্দাৰ পিছপিনে লুকাই দিয়া না অ' ভি অ' পৰ্দাৰ পিছপিনে লুকাই দিয়া বঢ়িয়া অঁ চলো গুড নাইট উঠিলোঁ এতিয়া ৰাতিপুৱা 9টা বাজি পাৰ হ'ল আৰু উঠিলোঁ গাইছ আৰু উঠি কিনে আমাৰ ৰুমটো চাব পাৰে ৰুমৰ অৱস্থা একদম বেয়া তাতে ৰাহুলে পেলাই থৈছে মই পেলাই থৈ দিছোঁ জোতা ইয়াতে পূৰা ৰাতি এইটো লাইট অফ কৰিছোঁ অঁ এইটো লাইট এতিয়াও জ্বলি আছেনে আছে তাতে জ্বলি আছে ৰাতি আৰু ৰাহুলে তাতে পূৰা ৰ'দত বহি আছে এতিয়া উঠিলোঁ এতিয়া যাওঁ তাৰ ব্ৰাছ চ্ৰাছ কৰোঁ গা পা ধোঁ আৰু এতিয়া ওলাই যাম তুলসী গ্ৰেণ্ড ন তুলসী গ্ৰেণ্ড আৰু ৰাতি এচিটো চলি আছিলে ইমান ঠাণ্ডা লাগিছে চৰ্দি হৈ গ'ল মানে পূৰা বহি গৈছে এতিয়া দাঁত ব্ৰাছ কৰোঁ কিবা অলপ খাওঁ তাৰপিছত অকণমান ওলাই যাম তো আপোনালোকে ভিডিঅ'টো চাই থাকক গোটেইখিনি গাইছ এতিয়া পূৰা গা পা ধুলোঁ ধুই কেনে এতিয়া পূৰা ৰেডি হৈছোঁ চাব পাৰে জোতা হাফ পেণ্ট পূৰা এইটো টি চাৰ্ট লগাই লৈছোঁ এতিয়া ভাবিছোঁ অলপ চাহ অকণমান খাই আহোঁ এই লাইটটো ৰাতি বেয়া জ্বলাইছিল দেই লাইটটো বেয়া জ্বলাইছিল আমাক বেয়া গৰম হৈ গৈছে লাইটটো তো তাৰপিছত ইয়াতে বাহিৰৰ নজৰটো দেখাওঁ পূৰা একদম ধুনীয়া ইপিনে চাব পাৰে বাঁহ গছ কিবা কিবি আছে মানে গাঁৱৰ ভিতৰত আচলতে আমি ফাৰ্ষ্টতে পূৰা ৰাস্তাৰ ওচৰতে পাইছিলোঁ কিন্তু তাতে ৰুমৰ কিবা প্ৰব্লেম হোৱাৰ কাৰণে আমি এইটো হোটেলত আহিলোঁ আৰু ইয়াতে থাকি বেয়া লগা নাই ৰাতি খালি অলপ ভয় লাগিছিল ৰাহুলে বোলে ভূত দেখা পাইছিলে ৰাহুল ভূত দেখাইছিলা এই বহুত ডাঙৰ আছিলে আৰু আপি আছিলে আমি ভূত আছিল নেকি ইয়াক খালি সদায় ছোৱালী ভূতে লগাল দিয়া বেলেগ কোনো বাৰু ৰুমটোত থাকি বেয়া লগা নাই পূৰা মজা আৰু এইটো কেনেকুৱা ভাল খালি বস্তু এটা কি হ'ল ভিতৰৰ জেগা ন অলপ ভয় লাগে অলপ লাইট জ্বলা নাছিল চুইচৰ ষ্টাইল এইটো দিলেহে লাইট জ্বলে এইটো মানে বট চাইজ হয় এইটো কাৰণে এনেকুৱা হৈ গ'ল অঁ কালি এনেকুৱা কিবা আৰু সেইচত এইটো পূৰা ছিগনেল দি আছে সি ছিগনেল দি থাকে গম পোৱা নে এই তাতে এটা বস্তু ঘূৰি আছে